সো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 10 বিজ্ঞানৰ দশমমান শ্ৰেণীৰ বিজ্ঞানৰ 2 নম্বৰ চেপ্টাৰ এচিড আৰু ক্ষাৰক যিটো চেপ্টাৰ আছে সেইটো চেপ্টাৰৰ যে এচিড কিয় এচিডিক ধৰ্ম দেখুৱায় তাৰপিছত এচিডৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব নে নহ'ব বা হ'লে কিয় হ'ব তাৰপিছত পানীত যদি আমি এচিড দিওঁ তেতিয়াহ'লে কি হ'ব তাৰপিছত ক্ষাৰকত যদি আমি এচিড দিওঁ তেতিয়া কি হ'ব আৰু পিএইচৰ বিষয়ে আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম সো ভিডিঅ'টো আৰম্ভ কৰোঁ যে প্ৰথম কথা হ'ল যে এচিডত কি থাকে হাইড্ৰজেন থাকে এচিড প্ৰেজেণ্ট হাইড্ৰজেন সো ইট ইজ এচিডিক মানে কি হ'ল আমি জানো যে এচিডত কি থাকে হাইড্ৰজেন থাকে যেহেতু এচিডত হাইড্ৰজেন থাকে সেইটো কাৰণে কি হয় এচিডে এচিডিক নেচাৰ দেখুৱায় মানে কাৰণ এইচ পজিটিভ ৰিলিজ কৰি দিয়ে যেনেকৈ যিকোনো এচিড হওক লাগিলে H2SO4 হোক মানে সালফিউৰিক এচিড লাগিলে নাইট্ৰিক এচিড হোক HNO3 লাগিলে HCl হোক গোটেইবোৰতে কি আছে হাইড্ৰজেন আছে কিহৰ মানে যেতিয়া নেকি এই এচিডবোৰ ডাইলুট কৰোঁ আমি মানে পানী এড কৰোঁ তেতিয়া কি হয় H পজিটিভ আয়ন ৰিলিজ হয় H পজিটিভ আয়ন ৰিলিজ হয় মানে এই যিটো হাইড্ৰজেনটো আছে এইটো ৰিলিজ কৰি দিয়ে H পজিটিভ হিচাপে তো সেইটো কাৰণে কি হয় ই এচিডিক ধৰ্ম দেখুৱায় আৰু সেইটো কাৰণে কি হ'ব এচিডবোৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব ইয়াত যে লোৱা হৈছে কি এইটো পৰীক্ষা কৰাৰ কাৰণে এটা বিকাৰ লোৱা হৈছে বিকাৰত হাইড্ৰক্লৰিক এচিড দিয়া হ'ল তাৰপিছত মানে এটা ৱায়াৰতে বাল্ব মানে কানেক্ট কৰা হ'ল বেটাৰী লগোৱা হ'ল তাৰপিছত বিকাৰত কি হ'ল এতিয়া আমি যেতিয়া নেকি হাইড্ৰক্লৰিক এচিড দিম ই এটা এচিড হয় গতিকে আমি তেতিয়া দেখিম যে ইয়াৰ মাজেৰে এই বিদ্যুৎটো চালিত হ'ব আৰু বাল্বটো জ্বলি উঠিব কাৰণ মানে HCl এই হাইড্ৰক্লৰিক এচিডে হাইড্ৰজেন আয়নটো এৰি দিব আৰু হাইড্ৰজেন আয়ন এৰি দিলে কি হ'ব বিদ্যুৎ প্ৰবাহিত হ'ব পাৰিব ঠিক সেইদৰে যেতিয়া নেকি আমি H2SO4 মানে সালফিউৰিক এচিড দি পেলাই কৰিম সালফিউৰিক এচিড দি কৰাৰ সময়তো আমি একেই দেখিম যে সালফিউৰিক এচিডৰ পৰা যিটো H2 আছে মানে সেই তাত মানে H পজিটিভ আয়ন এৰি দিব H পজিটিভ আয়ন এৰি দিয়াৰ কাৰণে কি হ'ব ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব তাৰপিছত ইয়াত কি হ'ব গ্লুকোজ আৰু এলকহল ইহঁতে কি কৰিব H পজিটিভ আয়ন এৰিব নোৱাৰে আৰু যাৰ কাৰণে ইহঁতৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহ'ব আৰু বাল্বটো নজ্বলিব তাৰপিছত হ'ল পানীৰ উপস্থিতিতহে HCl পানীত H পজিটিভ আয়ন এৰিব পাৰে মানে এতিয়া যদিহে আমি ড্ৰাই হাইড্ৰক্লৰিক এচিড দিওঁ তেতিয়া শুকান হাইড্ৰক্লৰিক এচিড দিলে কিন্তু ই H পজিটিভ যিটো আয়ন আছে এই H পজিটিভ আয়নটো এৰিব নোৱাৰিব আৰু H পজিটিভ আয়ন যদি এৰিব নোৱাৰে তেতিয়াহ'লে ই মানে এচিডৰ যিটো ধৰ্ম সেইটো দেখাব নোৱাৰিব এচিডৰ যিটো ধৰ্ম সেইটো দেখাব নোৱাৰিব আৰু ইয়াত মানে বিদ্যুৎ প্ৰবাহিতও নহ'ব তাৰপিছত নীলা লিটমাছ ৰঙাও নপৰিব কাৰণ এচিড এটাই মানে H পজিটিভ আয়ন যেতিয়া এৰে তেতিয়াহে ই এচিডিক তাৰ যিটো ধৰ্ম আছে সেইটো দেখাব পাৰে গতিকে আমি HCl কি কৰিব মানে পানী ইয়াৰ লগত এড কৰিব লাগিব তেতিয়াহে মানে সি এচিডিক ধৰ্মটো দেখাব পাৰিব যেনেকৈ HCl + H2O কি হ'ব H3O পজিটিভ তাৰপিছত Cl নেগেটিভ হ'ব ইয়াত যিটো H পজিটিভ আয়ন আছে সেই H পজিটিভ আয়নটো অকলে থাকিব নোৱাৰে যাৰ কাৰণে এই পানীৰ অণুৰ লগত মিক্স হৈ পেলাই H3O পজিটিভ আয়ন হিচাপে থাকে H3O হিচাপে থাকে তাৰপিছত H পজিটিভ আয়ন অকলে থাকিব নোৱাৰে সেইবাবে সি পানীৰ লগত লগ লাগি থাকে মানে H2O + H পজিটিভ কি হ'ব H3O পজিটিভ তেনেকুৱা হৈ যাব তাৰপিছত পানীত ক্ষাৰক দ্ৰৱীভূত কৰিলে কি ঘটে এতিয়া পানীত যদি আমি ক্ষাৰক দ্ৰৱীভূত কৰোঁ তেতিয়া কি ঘটিব আমি যদি পানীত আমি কি কৰোঁ এচিডত যদি পানী দিওঁ তেতিয়া নেকি HClত আমি পানী দিছোঁ এচিডত পানী দিলে কি হ'ব তাপ উৎপন্ন হ'ব তাৰপিছত আকৌ কি হ'ব মানে H পজিটিভ আয়ন ৰিলিজ কৰিব কিন্তু যেতিয়া আমি পানীত ক্ষাৰক দিম তেতিয়া কি হ'ব এই দ্ৰৱীভূত হোৱাৰ লগে লগে ই ছ'ডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক হয় পানীত দি দিলোঁ ইয়াক তাৰপিছত ছ'ডিয়াম এক্সট্ৰা হৈ যাব ছ'ডিয়াম পজিটিভ এক্সট্ৰা হৈ যাব আৰু OH নেগেটিভ এক্সট্ৰা হৈ যাব গতিকে আমি দেখা পালোঁ যে যদি পানীত ক্ষাৰক দিয়া হয় তেতিয়াহ'লে OH নেগেটিভ ওলাই দিয়ে তাৰমানে আমি ক'ব পাৰোঁ যে ক্ষাৰকে পানীত OH নেগেটিভ আয়ন এৰি দিয়ে আৰু এচিডে পানীত H পজিটিভ আয়ন এৰি দিয়ে মানে হাইড্ৰজেন আয়ন এৰি দিয়ে এতিয়া এচিড পানীত H পজিটিভ এৰি দিয়ে বেছে কি কৰে পানীত OH এৰি দিয়ে তাৰপিছত এলকালি কাক কয় যে এলকালি হৈছে মানে যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় তাক কোৱা হয় এলকালি আৰু এলকালি নেচাৰ হ'ল যে চাবোনৰ দৰে পিছল হ'ব এইবোৰ তিতা হ'ব আৰু ক্ষয়কাৰী হ'ব তাৰপৰা এচিড বা ক্ষাৰকৰ লগত পানী মিহলালে কি ঘটে
এচিড বা ক্ষাৰকৰ লগত আমি পানী মিহলালে কি ঘটিব অলৰেডি আমি গম পালোঁ যে পানীত যেতিয়া নেকি আমি কি কৰোঁ ক্ষাৰক দ্ৰৱীভূত কৰোঁ তেতিয়া কি হয় মানে OH নিগেটিভ আয়নটো এৰি দিয়ে এচিড দিলে H পজিটিভ আয়নটো এৰি দিয়ে এতিয়া আমি যদি এচিডত পানী দিওঁ বা পানীত এচিড দিওঁ আমি কেনেদৰে দিব লাগিব যে আমি যেতিয়া এচিডত মানে এচিড পানীত দিম তেতিয়া কি হ'ব প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হ'ব মানে মেইন বাই প্ৰডাক্ট এইটো প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হ'ব ইয়াত আমি সদায় এচিড লাহে লাহে পানীত দিব লাগিব 1 ফুটা 2 ফুটা কৰি পেলাই টোপাল কৰি পেলাই 1 টোপাল 2 টোপাল কিন্তু আমি এচিডত পানী দিব নোৱাৰি কাৰণ যেহেতু প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয় যেহেতু এইটো এটা তাপৱৰ্জী বিক্ৰিয়াৰ উদাহৰণ হয় যেহেতু মানে এচিডত পানী দিয়াটো বা মানে পানীত এচিড দিয়াটো এটা তাপৱৰ্জী বিক্ৰিয়া হয় গতিকে আমি যদি এচিডত পানী দি দিওঁ তেতিয়াহ'লে মানে এচিড বেছি থাকিব পানী কম থাকিব যাৰ কাৰণে অধিক H পজিটিভ আয়ন এৰি দিব আৰু হিট প্ৰচুৰ পৰিমাণে ৰিলিজ হ'ব আৰু যাৰ কাৰণে কি জুই লাগি পেলাই যিটো বিকাৰত আমি লৈছিলোঁ এচিডটো সেইটো ফাটি যাব পাৰে বা জুই লাগি যাব পাৰে সেইকাৰণে আমি মানে সদায় পানীতহে এচিড 1 টোপাল 2 টোপাল তেনেকৈ টোপালকৈ দিব লাগে সদায় এচিড পানীত মিহলাব লাগে কিন্তু এচিডত পানী মিহলাব নালাগে এচিডত কেতিয়াও পানী মিহলাব নালাগে ডাইলুট বা লঘুকৰণ বস্তুটো কি মানে পানীৰ সৈতে এচিড বা ক্ষাৰক মিহলালে প্ৰতি একক আয়তন H3O পজিটিভ বা OH নিগেটিভ আয়নৰ গাঢ়তা হ্ৰাস পায় ইয়াকেই লঘুকৰণ বুলি কোৱা হয় যে আমি যেতিয়া নেকি এচিড বা ক্ষাৰক পানীৰ লগত মিক্স কৰোঁ মানে তাত পানী দিওঁ অলপ কৰি পানী দিওঁ তেতিয়াহ'লে কি হয় এচিড হ'লে H3O পজিটিভ আয়ন এৰি দিয়ে আৰু ক্ষাৰক হ'লে OH নিগেটিভ আয়ন এৰি দিয়ে যেহেতু মানে এইবোৰ আয়নবোৰ এৰি গৈ থাকে গতিকে ইহঁতৰ ক্ষমতাটো কমি গৈ থাকে আৰু প্ৰতি একক আয়তনত ইহঁতৰ আয়নবিলাকৰ গাঢ়তা কমি যায় আৰু এই কমি যোৱাৰ কাৰণে কি হয় এইটো মানে লঘু হৈ যায় এচিড বা ক্ষাৰটো লঘু হৈ যায় আৰু এই প্ৰক্ৰিয়াটোক লঘুকৰণ প্ৰক্ৰিয়া বুলি কোৱা হয় pH কি তাৰপিছত হ'ল pH হ'লে এবিধ স্কেল যাক এচিড বা ক্ষাৰকৰ গাঢ়তা পৰিমাপ কৰিবলৈ বা মাপিবলৈ ব্যৱহাৰ কৰা হয় pHত আমি মনত ৰাখিব লাগিব যে 0 পৰা 14 লৈকে নাম্বাৰ থাকে আৰু যেটো 7 থাকে 7টো হ'ল নিউট্ৰেল বা প্ৰশমৰ কাৰণে আৰু ইয়াৰ সোঁফালে গ'লে ক্ষাৰকীয় মানে 8 একদম 8 9 10 11 এনেকৈ গ'লে ক্ষাৰকীয় আৰু বাওঁফালে আহিলে যিমান বাওঁফালে আহিব সিমান এচিডীয় গুণটো বাঢ়িব গতিকে বাওঁফালে আহিলে মানে এচিডিটি বাঢ়িব সোঁফালে গ'লে মানে বেচিডিটি বাঢ়িব বা ক্ষাৰকীয় গুণটো বাঢ়িব এতিয়া pHৰ পৰিমাণটো আমি বৰষুণৰ পানীৰ পৰিমাণ হ'ল 5.6 pH আমাৰ শৰীৰৰ কাৰণে হয় 7.0 পৰা আমাৰ শৰীৰৰ কাৰণে 7.0 পৰা 7.8 pHৰ ভিতৰত থাকে আৰু দন্তক্ষয় যদিহে 5.5তকৈ কম হৈ যায় তেতিয়া দন্তক্ষয় হয় আৰু এতিয়া আমি দন্তক্ষয় ৰোধ কৰাৰ কাৰণে আমি ব্ৰাছ যে কৰোঁ ব্ৰাছ কৰিলে ব্ৰাছ ক্ষাৰকীয় হয় আৰু যেহেতু 5.5তকৈ কম হৈ গ'লে এইটো এচিডিটি হয় গতিকে আমি ব্ৰাছ কৰাৰ লগে লগে এইটো এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হৈ পেলাই কি প্ৰশম হৈ যায় চ' এইখিনি আছিলে আশা কৰোঁ সকলোৱে বুজি পাইছা চ' লগ পাম বেলেগ এটা ভিডিঅ'ত বেলেগ এটা ডিছকাছ কৰিম